নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ উৎপলনাথ 27X ইউটিউব চেনেলত। আজি মই বৰপেটা ৰোডৰ ট্ৰেন্ডছ শ্বপিং মলখন দেখুৱাবলৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ফ্ল'ৰ হয়, ফাৰ্ষ্ট ফ্ল'ৰত আহিছোঁ। ফাৰ্ষ্ট ফ্ল'ৰত এয়া পেকেট আছে, পেকেটবিলাক দিছে, কম দামতে দিছে। এইবিলাক এইটোৰ দাম আছে আপোনাৰ, দামটো দিয়া আছে 1599 টকা। কোৱালিটি বঢ়িয়া, ট্ৰেন্ডছৰ ন, ট্ৰেন্ডছৰ বস্তুবিলাকতো এনেই ভালেই হয়। এইবিলাক ঠাণ্ডাৰ দিনৰ, উইণ্টাৰ ছিজনৰ এইবিলাক জেকেট টেকেটবিলাক আহিছে, ধুনীয়া ধুনীয়া, এইবিলাক ল'ব পাৰিব। তো এইবিলাক জাম্পাৰ আছে 599 ধুনীয়া। আৰু সেনেকৈ টেবুল কটছত এৰি পেলাই নিব পাৰে, নিলে এইবিলাক ভালেই আছে, কিন্তু দামটো চাইহে কথাটো হ'ব। 109 টকা হয় এইখন। এই নহয়, আমি এইবিলাক ঘৰতে বুই ল'ম বাৰু, কথা নাই। এয়া চাৰ্টবিলাক চাওক, কি ধুনীয়া চাৰ্ট, ধুনীয়া চাৰ্ট দিছে। আৰু ট্ৰায়েল ৰুম আছে, এয়া ট্ৰায়েল ৰুম দেখাই লওক, ধুনীয়া ট্ৰায়েল ৰুম। ট্ৰায়েল ৰুম, দুটা ট্ৰায়েল ৰুম দিয়া আছে। ট্ৰায়েল ৰুম দুটা দিয়া আছে। এইজন এজন মোৰ দোস্ত ধ্ৰুৱ ধ্ৰুৱ বয়। ইয়াৰ ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজ আছে ধ্ৰুৱ বয় বুলি। এইবিলাক দিয়া আছে, বাচন খোৱা। আমাৰ ফলৰ চস্তাই ভাল, আৰু এইবিলাক নালাগে। এয়া চেনি দালি এইবিলাক থ'ব পাৰিব, এইটো আছে। ব্লগটো বেছি দীঘলীয়া নকৰোঁ, শ্বৰ্টকৈ বনাই আছোঁ বস্তুবিলাক। এই হেণ্ডকাৰচিপ আছে, ৰুমাল 3খন দিছে 99ত, ধুনীয়া কোৱালিটি বঢ়িয়া, ট্ৰেন্ডছৰ মাল। আৰু বাচন বৰ্তন যি লাগে চব বস্তুৱে পাব ট্ৰেন্ডছত। এয়া আছে, দেখাই দিয়া। এয়া এনকে আৰু এখন নিচি এনকে ভাজবা পাৰি আৰু দে আৰু এইটো এটা বঢ়িয়া বস্তু আছে, মহ মাৰা মানে দীঘল ঠেঙীয়া। এইটো কিমান আছে ধ্ৰুৱ, প্ৰাইচটো চোৱাচোন? প্ৰাইচটো 250। এইটো চোৱা, 250 249 আছে। বেট। মই এটা কথা বুজি নাপাওঁ, মানে 249, 399 তেনেকুৱা বোলে দামবিলাক, মানে এইটো GST চিষ্টেমত হয় চাগে এইটো দাম। এইটো মই চাব লাগিব। এইটো এটা আছে, এইটো ছোৱালী বেগ। এতিয়া ওপৰলৈ গৈছোঁ, চাওক চিৰিলৈকে বস্তু চাওক, চিৰিলৈকে বস্তু ওপৰতো দি দিছে। এইটো এটা খুব মূল্যৱান বস্তু, ফায়াৰ এক্সটিংগুইচাৰ। এইটো এই এটা চাওক, বস্তু কিনিব মন যায়, কিন্তু বিয়া পতা নাই ন। বিয়া পাতিলেহে কিনিবা, হয় নেকি? এই বঢ়িয়া, 90 গ'ল নহয়, লেডিজ চাগে। এইটো তুলি থোৱাচোন। আপাৰ 199 to 399 তেনেকুৱা দিছে। এইটো আহিবনে নাইবা আজি? এইবিলাক লেডিজ চাগে, লেডিজ চাগে চব, এইবিলাক লেডিজ নহয়। এইবিলাক লাইটটো নাহে নেকি বাইদেউ? মোৰ এটা ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব। কম ৰ, এয়া চাওক, আন্ধাৰৰ কাৰণে দেখা নাপোৱা হৈ গ'ল। তোমাৰ হেৰি কৰাচোন, তোমাৰ ফ্লেছটো জ্বলাই দিয়াচোন। ফোন নম্বৰ দিবা। এয়া আহি গ'ল লাইটটো, কপাল ভাল থাকিলে চব আহিব। মনলে উভতি আহে ল'ৰালি। ভাল ৰাস্তাটো, এইটো আমাৰ বাজাজ শ্ব'ৰুম। এইটো বাজাজ শ্ব'ৰুম, ইয়াৰ পৰা বাইক দেখা পায়, বাইক ধুনীয়া বাইক, ধুনীয়া বাইক দেখা পায়।
পালচাৰ তো থেংক ইউ মোৰ সকলোবিলাক ইউটিউব ভিডিঅ' চোৱা ছাবস্ক্ৰাইবাৰবিলাক সকলোকে ধন্যবাদ জনাইছোঁ। তো ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা ঘণ্টা বুটামটো টিপি দিব দেই। আৰু এইবিলাক আছে ব্ৰা, এইবিলাক নিব পাৰিব। ব্ৰাখিনিও বেয়া নহয়, ভালে। এইবিলাক সৰু ডাঙৰ চব আছে, কম দামত দিছে আৰু। থেংক ইউ, বাই বাই। আজিলৈ ব্লগছটো ইমানেই আছিল, তো ধন্যবাদ। থেংক ইউ। ৱেলকাম ভাটিজা অসম ইউটিউব চেনেললৈ। নহয় নহয়, উপল নাথ 27X ইউটিউব চেনেল। তো বাই বাই।